তোৰ লগত যাবা নোৱাৰি দে, তই হ'লে মস্ত এটা অভদ্ৰ চলি। নিজে ভদ্ৰ হৈ কেনে ঘণ্টাডাল কৰিছা দে। দস্তুৰ মত নাম আছে। কি নাম আছে? শুকনা পৰা দীঘলা পৰা। ভাল সেইকাৰণে তহঁতৰ লগত আহিব ইচ্ছা নাযায়। এয়া তই অলপ কথাতে খং কৰি থাকা দে, বাদ দে হৈছি দে এইগিলাৰ। কি কৈছে তে হাও বকৰা কৰবা আৰলি তই? মই গুৱাহাটীৰ পৰা আহিলো ৰ। তোৰ দেখোন মাতটো নলে দেখোন এয়া ধৰিলি না ঠাট্টা কৰিবা, সেই বকৰা হ'ল বুলি দেখোন ঠাট্টা কৰিব লাগে নেকি তই? এই তই যে আৰু মানুহ আৰু এটা কৈছে কৰাক দে। তই ৰাস্তাই দে হেৰি পথাৰে দি আহিছা। এইফালে চৰ্টকাট কৰি আছো দে। ভাল কৈছা দে। মানুহক ইমানত ঠাট্টা কৰবা নালগে। তহঁতৰ পৰা জ্ঞান দিবি আহিলে এতিয়া জ্ঞান দিয়া মানুহৰ অভাৱ নাই। তহঁতে থাক মই যাওঁ দে। যাতে মায়েৰে মূৰাটো কেনে লাগছি এতিয়া? ভাল লাগছি না শুনি কেনে? বাদ দে এইগিলা। কাকো লগ চগ নাপাওঁ ইয়াতে। ক'ত বা গেছি ছোৱালীগিলা? ল'ৰা আছো দে ল'ৰা হাপা দুখুৱে কৰবা ওলালে ই। কি হাপা কিয় মাতছে মোক? তহঁতে ভাল নহয় না কোনোদিন। কি কৰিলো আমি? কি কৰা নাই তাকে সুধ। তই যে সিদিনাখনে নেউলাটোৰ লগত মোক কাজিয়াখন লগাই দিলি কি কাৰণত? সঁচা কথাটো কৈছো। তই সঁচা কথাটো কৈছ চোৱাৰৰ বাচ্ছা। খানকে দেখছা না মাক চলাই চৰৰ এই 32 তাৰাত গোটেই মাটি তলে পাৰিব বুলি কৈছো। তই দেখোন বেয়া চেয়া নকৰা, তই বুঢ়া হৈ গৈছা দেখোন। সেইকাৰণে কৈছো মই কোনটো এংগেলৰ পৰা বুঢ়া হৈছো। তোক দেখাতে গম পাই তই বুঢ়া বুলি। আইঠা অকল পচি যাব লাহে লাহে। তামোলত থক খুলি পেলাম বুলি কৈছো তোৰ মই। দে নকৰ দে ভুল হৈছে দে মোৰ আন নকৰ দে। কাৰ কি ভুল হলে? নাই দে আকৌ নাই দে বকৰা তই কৰবা আহিলি গুৱাহাটীত বানপানী হৈছে না সেইকাৰণে ঘৰক আহিছো ৰ। গুৱাহাটীত বানপানী হৈছি? তহঁতে বৰ কেঁচৰা চলি দেই। যাকেই বা তাকে জগাই থাকা না তহঁতে। তোকতো জগা নাই, মই বেলেগ জগাইছো। তোৰ কি হৈছে? হয় নেকি? ৰচোন কি হৈছে গম পাবি ৰ। আয়া তামোলৰ থকটো ভাঙছি নাই এতিয়া? তোক চাই ল'ম মই আপা একদিন। ভাল কৰবি যা তই মোৰ। কেনকে তহঁতে লাগবা লাগে? ই বধাই বেয়াকে দুখ পাইছে। ই মৰি বেয়া লাগছিল, দুখ পোৱা নহয়। ইয়াৰ কি হৈছে? ই দেখোন কুকুৰ মোক তাই পৰি আছে গা। তাৰ মিৰ্গী বেমাৰ উঠছি ৰ সেইকাৰণে ঘুমাই পৰছি। সিহঁতে তো জোতা জোৰা খুলি পেলাই তাৰ মুখত লাগে নাই গা। তাৰ আকৌ নাই। হাপাই মাৰছি দাক। কি কয় মেক্সুলা? হাপাই মাৰছি দাক? হাপাই তোকো মাৰিব পাৰা হৈছা? মাৰা নহয়, এটা জীৱন উৰাই দিলো হয় মই। উৰাই দিবানো কিবা কি আছে? মাৰি পেলাই থৈ দিছে হাতে মোক। আহিছো আৰু বাচ্ছা মনে মনে থাক তই। মাৰছা কিয় দাক তই এনকে? সিদিনাখনে দেখা নাই তহঁতৰ লগত মোক কাজিয়াখন লগাই দিছি। আজি বকৰাৰ লগত ফাল্টু কৰি আছে। ভাল বুলি এনকেনো মাৰিবা লাগে না মৰি যোৱাকে? মৰা নাই দে জিন্দাই আছে। মৰলি ভালে হ'ল হয়। মোক লৈ যায় দা বাপাহাৰে ঘৰত। পচি মই ঠেকবি তই, তোক কোনো নেনেৰ ভাই। কি হৈছে? এই দেখোন এতে পৰি আছে কিয়? মোক মাৰছি ইয়াতে। মই মাৰছো? কি ঘণ্টা কৰবি তই? তই দন আছা নেকি তই মানুহ মাৰিবা লগা? মই দন। তোৰ কিবা প্ৰব্লেম হৈছে? আপা এইগিলান ফাল্টু কৰা বাদ দিচোন। নহয় মেক চলাই হাতৰ বৰ তেল হৈছে। তেল গেলা উলিয়াব লাগিব হাতৰ। ভালে ঠিক হৈছে। এনকেতো মাৰিবা লাগে। মোক লৈ যোৱা বাপাহাৰে হাপাই মাৰি কেনে মোক খৰা কৰি থৈ দিলে। যা তোৰ দস্তিক লৈ যায় ভাই, নহ'লে তোৰো কথা বেয়া হৈ যাব বুলি কৈছো। তহঁতকো একদিন চাই ল'ম মই। দাদাল কৰবি যা, লৈ কেনে গুচি যায় ভাই। বাৰু ইমান খং মই দেখাই নাছিলো কাজিয়াখন মোৰ কাৰণে হ'ল। তহঁতো ধৰামইনা কৰবাই নলছিলি। মই গুৱাহাটীৰ পৰা আহিছো সেইকাৰণে কাজিয়াখন লগাই দিলি। তাক কিয় দম দি আছা? সি লাগে দে নাই। সিদিনাৰ পৰা তাৰ ওপৰত মোৰ খং উঠিছিল, সেইকাৰণে তাক মাৰছো। মই যাওঁ দে। তই যাতে সিহঁতে আকৌ নকৈ যা তই বিন্দাছ যাবি আৰু। ধৰামইনা যদি মৰি গেল হয় কি কৰিলি হয়? মৰাকে মাৰা নাই, তামোলৰ থক খোলাকে মাৰছিলো। তামোলৰ থক তোৰে খুলিলা হয় বাচাই দে। যি হৈছে দে, জয় তাৰ পাই।